মাই চেনেল। এতিয়া বাজে মানে 8:11 আৰু মোৰ ব্লগটো মই এতিয়া পৰাই আৰম্ভ কৰিছোঁ। কালি মই মাৰ ঘৰলৈ আহিছিলোঁ, ভিডিঅ' বনোৱা নহ'ল, বৰষুণ দি আছিলে যিহেতু, সেইকাৰণে ভাবিলোঁ মই এতিয়া পৰাই ব্লগটো আৰম্ভ কৰোঁ। এতিয়া তেন্তে বলক। ভাইটি ঘৰত আহিলে তাক দেখি পাবই আৰু, সি মোৰ লগতে থাকে। সেইকাৰণে মায়ে কি কৰিছে চাওঁগে। ছোৱালী শুই আছে ইয়াত, মা ৰুটি বনাই আছে, তিলকা ভাজা ৰুটি। চুজি দালি। ভাইটি এইটো মই এই ভাল লাগে না। এয়া পাপালে ৰুটি লৈ যাই আছো মই। আমি চাহ খাই আছো। সুন্দরা আমি সত্যি আমি গা চা ধোৱা হৈ গ'ল। এতিয়া মা ভাত বনালে, তাৰপিছত মা গৈছিলে ভেকচিন ল'বলৈ কৰোণা। এতিয়া মা আহিলে, বাহিৰতে আছে। আমি মা আছে গা চা ধুই ল'ব। এতিয়া মানে ভাত বনাই আছে। ঘুমাইছিলে না, ঘুমাতে করছে, শুই আছিলে, তাইকো গা পা ধোৱা। কি করুন না এটা ধরনাবে এ সাংবাদিক পূজা পূজা শেষ হাম ও মা আম পড়ছে তুলি ও আম পারি আছে মানে গা ধুই আছে সেই দোকানে ইয়া মা ও মা আজকে তোমার জ্বর হতে পারে হেডে পড়া তুমি কত মা মা আম পারি আছে ইয়া আমার কি হলানি বা ঢেরা আছে না আছে এমনি ঢাকাটা এই হে আম ইয়েস এয়া দস্তা আম পাৰি আছে মায়ে নতুন গছ আৰু এটা আমাৰ গছৰ কঁঠাল এটাই লাগিছে কঁঠাল এটাই কঁঠাল ইমান ডাঙৰ গছত এইটো আমাৰ জলফাই গছ এতিয়া বৰ্তমান জলফাই নাই আম খাই আছো ময়ো খাই আছো আম খাই বেটু হেল্ল' ফ্ৰেণ্ডছ ভাত চাত খাই আমি শুই আছিলোঁ তাৰপিছত এতিয়া আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে একো কাম নাই মায়ে ইয়াত মোবাইল টিপি আছে ভণ্টি চাই আছে ওপৰত ছোৱালী ভণ্টি ইয়াত মই টাইম পাছ হোৱা নাই ফুলো আৰু কি কৰিছিলা বিলে গৈছে গাছ কা দাদাত ছোৱালীজনী মাংস বনাইছে আজি বহুত টেষ্টি হৈছে খাবলৈ বলা তাৰপিছত চাই থাকিবা আগলৈকে আৰু কি দেখাওঁ আজকে পোলাও বনাইবা জানে মাৰ গাটো ভাল নহয় পোলাও বনোৱা কথা আছিলে মানে ভেকচিন ল'লে যে দেখতে আসি তাৰপিছত এতিয়া খাই বাকী চকা খাই কি খাব আমুক এটা
ये हमारा की ये मालिक कर Mama Lenda, oi dek, Mama Lenda. ए नाम बताओ सुन Mama Lenda. এয়া আমি আবেলি মানে শুতে শুতে ভোক লাগি গৈছিলে তাৰপিছত শুই উঠি খাই শুই উঠি ৰুটি খাই আছোঁ আমাৰ মাৰ গা ভাল নাই দেখিলো একদম অৱস্থা বেয়া আবেলি গৰমা গৰম চাই খাই লওক আপোনালোকে জলদি জলদি এই আমাৰ চাহ আহি গ'ল দেখাব লাগে খোৱা আৰু খোৱা লকডাউনত একো হোৱা নাই তাৰ বাদে খাইছোঁ শুইছোঁ দিনটো তেনেকৈ পাৰ কৰিছোঁ মানে টাইম পাছ কৰিবলৈ একো নাই সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিছোঁ কেমেৰাটো ভাল হোৱা নাই লাইটটো এতিয়া 8টাই বাজিলে মই আৰু ভিডিঅ'টো আগ নবঢ়াওঁ ইমানটোতে মোৰ ভিডিঅ' সমাপ্ত যদি চাই ভাল লাগিছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ